আজিনো দুপৰীয়া সাজত কি বনালোঁ চাওঁ আহকচোন। এয়া কেৰাহীখন পাতি গৰম কৰি এয়া তেল দি দিলোঁ। এইফালে পিঁয়াজখিনি কাটি থৈছিলোঁ, পিঁয়াজখিনি দি দিলোঁ। ভিডিঅ'টো শেষলৈ চাবচোন। মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবচোন, তেতিয়া ভিডিঅ' বনাবলৈ উৎসাহ হয়। আমি মহিলাসকলে বাহিৰত যেতিয়া ভিডিঅ' এটা বনাব নোৱাৰোঁ, ঘৰত যিবোৰ কৰোঁ তাকে ভিডিঅ' আকৌ আপোনালোকক প্ৰেৰণ কৰোঁ। ভিডিঅ'বোৰ চাই কেনে পায় জনাবচোন। এয়া মাংসখিনি আগতীয়াকৈ মেৰিনেট কৰি থৈছিলোঁ, এয়া ভাজি লৈ এতিয়া আলুখিনিও এড কৰি দিলোঁ। মছলাখিনি দি ভাজি আছোঁ। গেছটো ল' ফ্লেম কৰি অলপ সময় ভাজি থাকিম। তেলখিনি এতিয়া ছেপাৰেট হ'ব লৈছে আৰু আদা নহৰু পেষ্টখিনি দি দিলোঁ। দি এতিয়া পানী দি দিম। এইফালে পানী দিয়ে তৰকাৰীখিনি হ'লে আৰু ভিডিঅ'টো মানে বেছি দীঘল কৰা নাই। এইফালে আকৌ ভাত সাজ বাঢ়ি ল'লোঁ খাবৰ কাৰণে। ভাত খাই লৈ আকৌ বিহুৰ কাৰণে পিঠাগুড়ি খুন্দিবলৈ ল'লোঁ। মন গা ইমান ভাল নহয় যদিও পৰম্পৰাটো ধৰি ৰাখিবৰ কাৰণে অলপ পিঠা অলপমানকৈ বনাবলৈ গ'লে এয়া ৰঙা বৰা চাউলটো যে সেইটো অকলে খুন্দিছোঁ, কোনো নাই। এইফালে আকৌ আহি পেলাই পিঠা কেইটামান বনালোঁ। ইমান ভাল হোৱা নাই বাৰু, যেনে তেনে বনাইছোঁ আৰু এয়া চৌকাতে বনালোঁ। ইফালে পিঠাখিনি হৈ গ'ল।